এইটো চেৰেকাপাৰ পঞ্চায়তৰ ৰঘুগুৰি গাঁও। মোৰ অলপ ভুল হ'ল যে মই এই ঠাইলৈ অকণ দেৰিকৈ আহিলোঁ। একচুৱেলি সৰু ঠাই এটা, 42 ঘৰ মানুহ, ৰঘুগুৰি গাঁৱৰ। এই 42 ঘৰ মানুহৰ অৱস্থাটো আটাইতকৈ মই বেয়া দেখিছোঁ। আমাৰ সমষ্টিৰ ভিতৰতে অতি বেছিকৈ বানপানী হোৱা এলেকাৰ ভিতৰত এই ৰঘুগুৰি গাঁওখনো পৰিছে। মোৰ অহা ইয়ালৈ অলপ দেৰি হ'ল, কাৰণ মই ইমান বেছি ক্ষতি হৈছিলে বুলি এই অঞ্চলটো ধৰিব পৰা নাছিলোঁ। গতিকে মই এই ৰাজ্যৰ ওচৰত ক্ষমা বিচাৰিছোঁ যে মোৰ অহাটো অকণ দেৰি হ'ল। এতিয়া যিখিনি সমস্যা আছে মই সমস্যাখিনি এটা এটাকৈ সমাধান কৰিম। এইটো ৰঘুগুৰি গাঁৱৰ, আমাৰ চেৰেকাপাৰ পঞ্চায়তৰ ৰঘুগুৰি গাঁৱৰ এটা ঘৰৰ দৃশ্য চাওক। এই গোটেই পাকঘৰটো কি হৈ গ'ল আজিৰ দিনটোৰ আজি কেই তাৰিখ? 9 তাৰিখ। আজি 9 আগষ্ট তাৰিখৰ দিনা মানুহৰ ঘৰৰ অৱস্থা এইটো। এখন পকামজীয়া, এইখন যেনে তেনে ওলাইছে। এডোখৰলৈকে পানী কিমানলৈকে ইমান পানী হৈছে। ইমানখিনি পানী হৈছে। এইটোলৈকে পানী, এইটোলৈকে পানী হৈছে। ইমানলৈকে পানী হৈছে চব। এইখিনিলৈকে তাৰমানে মই পুৰা ডুব যোৱা পৰিমাণৰ পানী এডোখৰত হৈছে। মোৰ এটা ভুল হৈ গ'ল যে মই এই অঞ্চলটোত ইমান বেছি হৈছে বুলি অনুমান কৰিব পৰা নাছিলোঁ। মই ইয়াৰে আগৰ অংশটোত সোমাই আহি গ'লোঁ, হাঁহচৰাইদি সোমাই আহি সেই অংশটো মই সোমালোঁ। কিন্তু এইখন গাঁৱত, ৰঘুগুৰি গাঁৱলৈ মই অহা নাছিলোঁ। মই এইটো ভুল হ'ল যে মই ভালকৈ খবৰটো নোপোৱাৰ কাৰণে দেৰি হ'ল। তেওঁলোকৰ চব বস্তুবিলাকেই শেষ হৈ গ'ল ৰঘুগুৰি গাঁওখনৰ। আৰু এতিয়া মই ৰঘুগুৰি গাঁওখনত আজি যিহেতু গম পালোঁ, এতিয়াৰ পৰা মই গাঁওখনৰ পূৰা কি কি ব্যৱস্থা কৰিব লাগে সেই ব্যৱস্থাখিনি কৰিবলৈ চেষ্টা কৰিম। আমাৰ ইয়াত বহুত কৰ্মী আছে, নেতা আছে, কিন্তু তেওঁলোকে মোক ইয়ালৈ আচলতে লৈ আহিব লাগিছিলে। এইখনত বেছি হেৰি হৈছে, বেছি মানে কি কয় ক্ষতি হৈছে, কিন্তু মোৰ অহা ইয়াত দেৰি হ'ল। আজি 9 তাৰিখেহে মই ইয়ালৈ আহিলোঁ।